हाय फ्रेंड्स आज रातिपुवाई चीज पराठा बनालू एजने चीज पराठा खाए एजने आलू पराठा खाए সেইকাৰণে দুটাকে মিলাই আজি পৰাঠাখন বনাই দিলোঁ চাকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ প্ৰথমতে আটা অলপমান মাৰি ললোঁ বেলেগ একো দিয়া নাই অকমান ৰিফাইন অইল দি পেলাই মই মাৰিছোঁ নিমখো দিয়া নাই মই মাৰি পেলাই ঢাকন দি থৈ দিলোঁ এইফালে 4টা মিডিয়াম সাইজৰ আলু লৈছোঁ কুকাৰ এটাত বইল হ'বলৈ দিলোঁ বাবুৱে আলু পৰঠা খাই ভাল পায় মাইনাই চিজ পৰঠা খাই ভাল পায় সেইকাৰণে দুজনৰ কাৰণে বনাব ৰেডি কৰিছোঁ ইফালে আলু দিবলৈ মই লৈছোঁ নিমখ কেইটামান জিৰাৰ গুড়ি কেইটামান আজৱাইন কলা নিমখ আৰু কচুৰি মেথি অকমান লৈ লৈছোঁ ইয়াতে আপোনালোকে জলকীয়াৰ গুড়াও দিব পাৰে মই দিয়া নাই সৰু ল'ৰা ছোৱালী খাবৰ কাৰণে তাৰপিছত এইখিনি ধুনীয়াকৈ খানি ল'লোঁ লৈ পেলাই সৰু সৰু দুটা চিজৰ পেকেট আছিল সেই দুটা ধুনীয়াকৈ ইয়াতে দি দিলোঁ চালি পেলাই দি পেলাই আলুখিনিৰ লগত মিহিকৈ খানি দিলোঁ বস্তুখিনি দি পেলাই এতিয়া এই মাৰি থোৱা আটাখিনি যে আছিল সেইখিনি লৈ এটা এটাকৈ গোল বনাই আলু আৰু চিজৰ যিটো মিশ্ৰণ আছিল সেইটো ভিতৰত সোমাই দিলোঁ দি পেলাই মই গোটেইখিনি আগতে গোলকৈ গোটেইকেইটাত মিশ্ৰণখিনি সোমাই লৈছোঁ তাৰ পাছতহে বেলা কামটো কৰিছোঁ প্ৰথমতে এটা এটাকৈ মই বনাই ল'লোঁ মোৰ 6খন নে 7খন হ'ল চাগে এনেকৈ মই গোটেইকেইটা এটা এটাকৈ বনাই ল'লোঁ আৰু এটা দেখাই দিছোঁ বাৰু মই এতিয়া মই ৰুটি কেইখন বেলি ল'ম মই বেলনাত বেলা নাই মই সেলফতে বেলো ধুনীয়াকৈ সেলফৰ মুচি পেলাই এয়া বেলিছোঁ লাহে লাহে বেছি জোৰ প্ৰেছাৰ দিব নালাগে ধুনীয়াকৈ বেলা গৈছে দেখিছেনে কোনোফালে একো ওলোৱা নাই পাতলকৈ মই বেলি লৈছোঁ মোটাকৈ ৰখা নাই ছোৱালীজনী আকৌ মোটা হ'লে খাবলৈ তাই বেয়া পায় পাতলকৈ বেলি লৈছোঁ ইফালে তাখন গৰম হৈছে তাখন অকণমান ভালকৈ মুচি দিলোঁ দি পেলাই মই ৰুটিখন বহাই দিলোঁ এতিয়া মই চাফলাটো আনিছোঁ চাফলা অইলটো ব্যৱহাৰ কৰোঁ ছানফ্লাৱাৰ খাওঁ যে কেতিয়াবা সেইকাৰণে মুখত ছানফ্লাৱাৰ আহি গৈছিল চাফলা অইলেদি বনাম মই সেইফালে সেইখন ৰুটি হয় মানে মই আৰু এখন বেলি ল'লোঁ চাওকচোন কি ধুনীয়াকৈ বেলিছোঁ অকণো কোনোফালে মিশ্ৰণটো বাহিৰ হোৱা নাই এইফালে হৈ গ'ল আগ সাইডটো অকণমান দি এতিয়া মই তেল প্ৰথম সাইডটো তেল লগাই দিছোঁ চাবচোন ইমান ধুনীয়াকৈ ৰুটিখন ফুলি আহিব পুৰিৰ নিচিনাকৈ ফুলি আহিব এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে ৰুটিখন এয়া এনেকৈ বনাবচোন ধুনীয়াকৈ ফুলি যাব মোৰ এইখন ৰুটি প্ৰায় হৈয়ে গ'ল এইখন নমাই দিলোঁ আৰু এখন বহাই দিলোঁ এনেকৈ এইখনো দেখিছেনে ধুনীয়াকৈ ফুলিছে এনেকৈ মোৰ গোটেইকেইখন ৰুটি বনাই ল'লোঁ এখন এখনকৈ এতিয়া সিহঁতক খাব দিলোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল